Hello everyone, Christmas Mini World অন্য এটা ব্লগত আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু বহুত দিনৰ মূৰত লং ভিডিও আপলোড কৰিছো অৱশ্যে ভিডিওটো ৰেকৰ্ড কৰা 6 মাহ মানৰ পৰে হ'ল কিন্তু মই এডিট কৰি দিবলৈ অলপমান টাইম হোৱা নাছিল ৰাইজ আমাৰ টুকু ভাগৰ অকমান ইমাৰ্জেন্সি কন্ডিশন আছে টুকু करके मेरी सारी अतड़ी खाली हो गई अब तो ऐसा लग रहा है जैसे फेफड़ा बाहर आ जाएगा তাক অকমান বটা খাব দিছো আৰু এতিয়া আমি ওলা গৈ আছো ক'ত গৈ আছো সকলোবোৰ দেখাই আছো না তোকো মই এডিট কৰি দিমকে দিবলৈ পৰা নাছিলো আজি অলপমান সময় পাই ভাবিলো ভিডিওটো এডিট কৰ আৰু মোবাইলটো যেহেতু স্পেস ভৰ্তি হোৱাৰ পৰ্যায়লৈ গৈ আছে ফোনটো ক্লিয়াৰ কৰিবৰ কাৰণে মই ভিডিওটো এডিট কৰিলো বাৰু যি নহওক আমি ঘৰৰ পৰা আমাৰ যাত্ৰা আৰম্ভ কৰিলো আৰু আজি আমি গৈ আছো জয়সাগৰ পুখুৰী পাৰলৈ তাতে কেইবাটাও ধুনীয়া জায়গা আছে তাতে আমি এক্সপ্লোৰ কৰিম বুলি ভাবিছো বলকচোন আমাৰ লগত আজি তালৈকে ওলাই যাওঁ জয়সাগৰ পুখুৰীটো অসমৰ শিৱসাগৰ জিলাত অৱস্থিত এক ঐতিহাসিক পুখুৰী জয়সাগৰ পুখুৰীক জয়সাগৰ বৰপুখুৰী বুলিও জনা যায় জয়সাগৰ পুখুৰীৰ পাৰত জয়দৌল শিৱদৌল দেৱীদৌল আৰু ঘনশ্যাম দৌল অৱস্থিত ফাইনেলি আমি হিপালো এতিয়া অলপমান এক্সপ্ৰেছমান তাৰপিছত গৈ আছোঁ শিৱসাগৰ আৰু কেইটামান প্লেচ আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাই থাকিব আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজত্বকালত এই পুখুৰীটো খন্দোৱা হৈছিল 1697 চনৰ ডিচেম্বৰ মাহত স্বৰ্গদেউ ৰুদ্ৰসিংহই 45 দিনৰ অন্তত ৰংপুৰৰ ৰাজধানী জয়সাগৰত পুখুৰীৰ খনন কাৰ্য সম্পূৰ্ণ কৰিছিল আমি আছো এতিয়া জয়সাগৰ পুখুৰী পাৰ ধুনীয়া পৰিৱেশ কথিত কথা অনুসৰি স্বৰ্গদেউ ৰুদ্ৰসিংহই মাতৃ সতী জয়মতীৰ স্মৃতি ৰক্ষাৰ্থে জেৰেঙা পথাৰত 1619 শকৰ আঘোণ মাহৰ 3 দিন যোৱাত জয়সাগৰ পুখুৰী খান্দিবলৈ আৰম্ভ কৰে আৰু 3 মাহৰ খন্দাৰ পাছত পুখুৰীটো পবিত্ৰ কৰি ইয়াৰ নাম জয়সাগৰ ৰখা হয় আৰু এই জয়সাগৰ পুখুৰীৰ পৰা ৰংপুৰৰ তলাতল ঘৰলৈ পানী যোগান ধৰা হৈছিল ৰাইজসকল বৰ্তমান আমি এতিয়া আছো জয়সাগৰ পুখুৰীৰ পাৰত ইয়াৰ কিনাৰতে আছে স্বৰ্গদেউ ৰুদ্ৰসিংহ উদ্যান আৰু তাৰ আগলৈ আছে ঘনশ্যামৰ ঘৰ মানে যিসকলে আমাৰ শিৱসাগৰ মাজমজিয়াত থকা কীৰ্তিচিহ্নসমূহ বনাইছিলে কাৰিকৰ তেখেতৰ ঘৰ ইয়াত আছে আজি আমি নোসোমাওঁ কাৰণ আগতে আমি গৈছোঁ আজি আপোনালোকে এইটো পৰিৱেশ এনজয় কৰক আহোম হিষ্ট্ৰী আৰু এটা ইণ্টাৰেষ্টিং কথা গম পালোঁ ইয়াত এনেকুৱা যিবিলাক পুখুৰী 100জন বৈদিক পুৰোহিত আনি ধন সোণ দান দক্ষিণা দি উৎসৰ্গা কৰাই তেনে পুখুৰীবিলাকে সাগৰ আখ্যা পায় আৰু যিবিলাক পুখুৰী 100তকৈ কম বৈদিক ব্ৰাহ্মণ আনি উৎসৰ্গা কৰোৱা হৈছিল সেইবিলাকক পুখুৰী আখ্যান দিয়া হৈছিল জয়সাগৰৰ পুখুৰীটো পাৰৰ সৈতে মাটিকালি 318 একৰ আৰু পানীৰে আৱৰা এলেকা 155 একৰ ইয়াৰ জলপৃষ্ঠ 14 ফুট দ প্ৰতি বছৰে ইয়ালৈ বিভিন্ন পৰিভূমি চৰাই আহে বন্ধুসকল আৰু এটা ইণ্টাৰেষ্টিং ফেক্ট কি জানেনে ই এছিয়াৰ আটাইতকৈ ডাঙৰ মানুহে খান্দি লোৱা পুখুৰীৰ ভিতৰত 1 নম্বৰ লিষ্টত আছে ইণ্টাৰেষ্টিং ন বাৰু এতিয়া আমি ইয়াৰ পৰা ওলাই দিলো আৰু ৰাস্তাতে এইটো দেখিছেনে গোলাঘৰ বা খাৰঘৰ হৈছে শিৱসাগৰ নগৰৰ ভিতৰত থকা পুৰণি কীৰ্তিচিহ্নসমূহৰ ভিতৰত এটা উল্লেখযোগ্য যে ৰজাঘৰৰ যিবোৰ অস্ত্ৰ শস্ত্ৰ বন্দুক বৰটোপ আদি এইবিলাকতে মজুত ৰখা হৈছিল বন্ধুসকল স্ক্ৰীনত দেখিছে এইটো হ'ল ৰংঘৰ হ'ল এটা দুইমহলীয়া ঐতিহাসিক পকীঘৰ যাক আহোম শাসনকালত প্ৰেভেলিয়ন হিচাপে ব্যৱহাৰ কৰা হৈছিল মানে এসময়ত ৰাজ পৰিয়াল আৰু বিশিষ্ট অতিথিসকলে বা ৰাজবিষয়াসকলে বিশেষকৈ ৰঙালী বিহুৰ সময়ত অনুষ্ঠিত হোৱা ম'হ যুঁজ বা হেন যুঁজ আদিকে বিভিন্ন ধৰণৰ মানে কাৰ্যসূচীবোৰ ইয়াৰ পৰা উপভোগ কৰিছিল জয়সাগৰ পুখুৰীৰ পৰা আহি আমি এতিয়া শিৱসাগৰ টাউন পালোহি আৰু ইতিহাসৰ কথা কওঁতে সময়বোৰ কেতিয়া গুচি গ'ল ধৰিবই নোৱাৰিলোঁ আৰু এতিয়া সময় হ'ল আপোনাৰ 2 বাজিলে আৰু আমি এতিয়া লাঞ্চ কৰিবৰ কাৰণে আহিলোঁ ইয়াতে আমি কিবাকিবি এটা খাই মেলি আকৌ আগলৈ ক'লৈ গৈ আছোঁ আপোনালোকে আমাৰ ভিডিঅ'টোৰ যোগেদি চাই থাকিবলৈ নাপাহৰিব আৰু যিসকলে নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আমি লাঞ্চ কৰি ওলাই আহিলোঁ মাৰ্কেটৰ ফালে আৰু মাৰ্কেটতে অলপমান ঘূৰিছোঁ 2-এটা বস্তু ল'ব আছে লৈ মেলি আমি আকৌ যাম শিৱসাগৰ পুখুৰী পাৰলৈ মানে বৰপুখুৰী পাৰলৈ এতিয়া স্ক্ৰীনত দেখা পাইছে শিৱদৌল এই শিৱদৌল শিৱসাগৰ নগৰৰ শিৱসাগৰ বৰপুখুৰী পাৰত অৱস্থিত আৰু এই শিৱদৌলটো অসমৰ যিমানবোৰ দৌল আছে তাৰ ভিতৰত সৰ্বাতোতকৈ ওখ আৰু এই দৌলটোৰ ওপৰত থকা কলচীটো সোণৰ হয়
1950 চনত অসমত হোৱা বৰ ভূমিকম্পৰ সময়ত এই কলচীটো খহি পৰিছিল, কিন্তু পিছলৈ ইয়াক আগৰ স্থানত আকৌ স্থাপন কৰা হয়। আৰু এটা কথা, এই শিৱৰ দৌলৰ কিনাৰতে আছে বৰপুখুৰী পাৰ, আৰু প্ৰত্যেক বছৰে শিৱৰাত্ৰিত ইয়াত এখন ডাঙৰ মেলা বহে। আৰু যোৱা বছৰৰ শিৱৰাত্ৰিৰ মেলাৰ ভিডিঅ' মোৰ চেনেলত আছে, যদি ইচ্ছা কৰে চাব পাৰে। আৰু যিসকলে শিৱসাগৰ অহা নাই, প্লিজ আপোনালোকে আহক আৰু ইয়াত থকা কীৰ্তিচিহ্নসমূহ চাওক আৰু অসমৰ গৌৰৱ ৰূপে পৰিচিত এই কীৰ্তিচিহ্নসমূহ এবাৰ নিজৰ চকুৰে আহি পিনে উপভোগ কৰি যাওক। আৰু এয়া আজি আমাৰ দিনটো ইয়াতে শেষ হ'ব, আৰু আমি এতিয়া ঘৰলৈ ৰাওনা হৈছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে নতুনসকলে ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো টিপিব, যাতে নতুন ভিডিঅ'ৰ নটিফিকেশ্যন ইমিডিয়েটলি আপোনালোকে পাই যাব। আৰু আজিলৈ আহিছোঁ, আকৌ লগ পাম এটা ভিডিঅ'ত। ভালে থাকক, বাই বাই। हिस्सा है तू अब तो मेरे दिल के जज्बातों का, तू लफ्ज है ठहरा हुआ बस मेरी बातों का। लुक छुप ना जाओ।